দীপৰ বিলতে জাকৈ মাৰোতে জোকে ধৰোতে মাতিছিলি মোক তই ভয়তে তোক হাবতি ললো যে মই বুকুতে মই পাহৰি গলো নিজক সঁচাকে দুয়ো তুৰি পুতুৰি প্ৰেম বুকাতে দীপৰ বিলতে জাকৈ মাৰোতে জোকে ধৰোতে মাতিছিলো মই তোক ভয়তে আয়ো কলিজা মাক চকলা ধিনচিকি একা একা দুই মইনা তুমি জুই ৱাও মস্তি লাগিছে হয় নেকি বা থ্যাংক ইউ দেই দীপৰ বিলতে জাকৈ মাৰোতে তই গালি যে ধুনীয়া গান এটি অ ছাৰ আপুনি ধুনীয়া গান গাইছে কিন্তু দেই আৰু এটা কথা নহয় গম পায় নাই কি কথা এই যে ছাৰ আমাৰ অসমত ঘনে ঘনে মেট্ৰিক পৰীক্ষাৰ কুৱেশ্যন পেপাৰ লিক হৈ গৈ আছে আমি ভাবি চিন্তি তাৰ এটা বৰ বেলেগ ধৰণৰ কাৰণ বিচাৰি পালো ৱাহ ফাইনেলি মানে আমি কাৰণটো শুনিবলৈ পাম কৈ পেলা মেট্ৰিক পৰীক্ষা মাক চকলা আৰম্ভ হৈছে ফাগুন মাহত দুষ্ট ফাগুনৰ দুষ্ট বতাহে কুৱেশ্যন পেপাৰ সেৱা বৰ্ডৰ পৰা ষ্টুডেণ্টৰ হাতলৈ উৰুৱাই নিলে পেপাৰটো লিক হ'বই ফাগুনৰ বতাহে সেৱা বৰ্ডৰ পৰা ষ্টুডেণ্টৰ হাতলৈ কুৱেশ্যন পেপাৰ উৰুৱাই নিলে আয়ো চা আপুনি দেখোন বৰ বেলেগ ধৰণে আহিছে ইয়াৰ কথা শুনিলেতো চবে হাঁহিব চবে হাঁহিলেতো ভালে ছাৰ দমহে দিব নালাগে বাৰু ভূপাই তোৰ এই কমেডিয়ান কাৰণটো শুনি ভাল লাগিছে ভাল লাগিলেই নহ'ব ছাৰ কেৱল আজি মই আপোনাক আৰু এটা সাংঘাতিক কবিতা মাতিম যিটো কবিতা আমাৰ বৰ্তমান সময়ৰ লগত জড়িত হৈ আছে যেনে মেট্ৰিক পৰীক্ষা কুৱেশ্যন পেপাৰ ভাইৰেল আমুকে তামুকে দিয়া মন্তব্য এচেপ্টা ৱাও দিস ইজ দেখোন বৰ ফেন্টাস্টিক শুনি ভাল লাগিব ধুনীয়া লাগিব মাতি দে কবিতাটো কিন্তু ছাৰ মই লিখা নহয় দে এইটো ফেচবুকত পুৰা ভাইৰেল হৈ আছে দেখিলোঁ আপোনাকো বোলো শুনাং একো নহয় মাত কবিতাটোৰ নাম দিয়া হৈছে বিজ্ঞানৰ যুগ বিজ্ঞানৰ যুগত বিজ্ঞান পেপাৰ অসমত হৈছে লিক সেৱাই বোলা ষড়যন্ত্ৰ হেয়া ঠিক মামা আজি আচৰিত হৈছে কেনেকৈ পেপাৰ লিক জিপি সিঙে টুইট কৰিছে বিচাৰ হ'ব লাগে এইবাৰ ষ্টিক অখিল গগৈয়ে কৈছে আজি সেৱাৰ ভুলৰ কথা শিক্ষামন্ত্ৰীয়ে বোলে পাব লাগে গ্ৰীনিছ বুকৰ বঁটা টুলুঙা কথাৰে শিক্ষামন্ত্ৰীয়ে প্ৰেছ মেল দিছে আজি 6 চনতে লিক হৈছিল পেপাৰ আৰু হোৱা নাই বুলি অসম দেশৰ বিষম কথা কিনো কম আমি পে বুলি কলো ৰাইজে দিয়ক উৰুলি আরে চল গরি এয়া কি কবিতা মাতিলি বুঝি নেপালি আরে চল গরি এয়া কি কবিতা মাতিলি মজা লাগিলি সঁচাকে কিন্তু দেই ছাৰ কবিতাটো মিলিছে যোনে লিখিছে কিন্তু বৰ ফেন্টাস্টিককে লিখিছে মাক চকলাই ৱাহ সঁচাকে বৰ ডেঞ্জাৰ হয় ছাৰ সেইকাৰণে আপোনাক শুনালোঁ কয়া ভাল হৈছে খুব সুন্দৰ এনেকুৱা অদৰকাৰী অনীতি দুৰ্নীতি অসমত কেতিয়া যে নাইকিয়া হ'ব তাকেতো ছাৰ ভাল কাম কৰি পইচা গোটাব নেজানে কেৱল 2 নম্বৰ ধান্দা বাদ দিয়ক নেকি ছাৰ বিষয়টো আমনি লাগিছে গাও ঠিক কৈছ তই গতিকে গাইছ আজি আপোনালোকে আমাক ক'ব লাগিব আপোনালোকৰ ওজন কিমান আপোনালোক কেই কেজি তলৰ কমেণ্টত ক'ব বুলি আশা কৰিলোঁ যদিহে নকয় তেনেহ'লে আপুনি কিন্তু দিনক দিনে ক্ষীণাই যাব কথা ক'বলৈ আহিছ এনে ছাৰ ডায়লগ এটি মাৰি দিলোঁ আৰু মাক অষ্ট্ৰেলিয়া ভাল হৈছে হেল্ল' ছাৰ হেল্ল' শুনিছো ক আপুনি ছাৰ আজি আকৌ এটা অসত্য কথা শুনিব নেকি বাৰু মইতো শুনিবলৈ ভালে পাওঁ শুনালে হ'ব আৰু গাইছ আপোনালোকে ভালকে মন কৰিব দেই হয়তো কথাটো আপোনাৰ লগতো খাটিছে মোৰ লগতো প্ৰায় খাটিয়ে থাকে বোলে কৈছে ৰাতিপুৱা 7টা বজাত টোপনি ভঙাৰ পিছত তুমি যদি অতিৰিক্ত 5 মিনিট আগৌ শুবা তেতিয়াহ'লে অলপ সময় পিছত সাৰ পাই দেখিবা 9টা বাজি গৈছে ৰাতিপুৱা 7টা বজাত সাৰ পালোঁ নাইবা 7টা 10-15 অকণমান শুই লওঁ দে বুলি শুলোঁ অলপ পাছত সাৰ পাই দেখিলোঁ 8-9টা বাজি গৈছে দিছ ইজ ৰিয়েলি ফেণ্টাষ্টিক ৰাইট কৈছ তই নক'ব ছাৰ কিমান গালি খাং এই কথাটোক লৈ আপোনাৰ লগতো হয় নেকি বাৰু গাইছ এনেকুৱা হয় নিশ্চয় হ'ব যেনে পাইছোঁ হ'বই চাগে হয় চাগে ছাৰ দে বাৰু ল'ৰাকেইটা ভাবি চিন্তি কচোন পৃথিৱীৰ আটাইতকৈ পুৰণা যন্ত্ৰটোৰ নাম কি পৃথিৱীৰ আটাইতকৈ পুৰণা যন্ত্ৰ পেলেলে পুলুলু
ও বে সেলেলে সুলুলু পেলেলে পুলুলু ঢেলেলে লুলুলু ইয়েস পেলেলে পুলুলু ও স্যার কি হ'ল ক দেখৈ দে মানে এটা পাইছিলো ছাৰ উত্তৰ তেনে ক কি মানে ক'ব লাগে তাৰ উত্তৰটো ক'লে হয় দেখোন দে ছানি ক মানে স্যার পৃথিবীর আটাইতকৈ পুরোনা যন্ত্রটোর নাম হয়েছে ষড়যন্ত্র যার সার্ভিসিং মার্কসকলে এতিয়া চলিয়েই আছে পৃথিৱীৰ আটাইতকৈ পুৰণা যন্ত্ৰটোৰ নাম হৈছে ষড়যন্ত্ৰ আগৰ পৰা এতিয়ালৈকে ছাৰ্ভিচিং চলিয়ে আছে তাৰ মানে ষড়যন্ত্ৰ এতিয়াও ৰচনা হৈয়ে থাকে চলিয়ে থাকে যিটো কি ষড়যন্ত্ৰৰ ছাৰ্ভিচিং বুলি কৈছে য়েছ ফাইনালি মার্কসকলে থ্যাংক ইউ স্যার নাইস টু মিট ইউ মজা খুব সুন্দৰ হৈছে খুব ধুনীয়া হৈছে ক'বলৈ গ'লে অতি বিতুপন হৈছে কি ক'ম আৰু মজা হৈছে ক্লাছটো আমি ছুটি ল'ব লাগিব এতিয়া ৰ'ব আকৌ ছাৰখন তাক মই সাধু কথা এটা কং লাগিছিলে শুনিব দেই সাধু কথা কবি সাধু কথা দে কৈ ল শুনি ভালে লাগে দে মোৰ সাধু কথা এখন দেশত এজন বুঢ়া মানুহ আছিল বুঢ়া মানুহজনে বৰ অশান্তিত বাস কৰিছিল উস্কাবাদ এদিনাখন বুঢ়া মানুহজনে ভাবিলে নাই মই আৰু ইমানকে অশান্তি সহ্য কৰিব নোৱাৰো উস্কাবাদ বুঢ়া মানুহজনে সিদ্ধান্ত এটা ল'লে আৰু সেই সিদ্ধান্ত মৰ্মে লাহে গৈ ওচৰতে থকা যি ৰেল ষ্টেচন তাত পালেগে দিছ ইজ ৰিয়েলি ফেণ্টাষ্টিক তাৰ পাছতে বুঢ়া ব্যক্তিজনে কাউণ্টাৰক সুধিছে বোপাই পাৰা যদি মোক স্বৰ্গলৈ যোৱা টিকেট এটা দিয়াচোন মই পৃথিৱীত আৰু থাকিব নোৱাৰো স্বৰ্গলৈ যাওঁ বুলি ভাবিছো মোক দিয়া তাৰ পাছত কাউণ্টাৰজন বেহুচ বোলে বুঢ়াই স্বৰ্গলৈ যোৱা টিকেট বিচাৰি আহিছে খতম ফাইনালি স্যার আপোনাক একেবাৰে শেষত আকৌ এটা কথা কৈ দিম ক্লাছটো ছুটি হ'ব ক লিখকে কৈছে মাকা গেছ সিলিন্ডাৰ ইমান লিক নহয় অসমত যিদৰে পেপাৰ লিক হৈছে খুব কমেই গেছ সিলিন্ডাৰ লিক হোৱা ঘটনা পেপাৰ লিক হোৱা ঘটনা বেছি কুহাও কয় এইকেইটা শুনাও শুনে আকৌ মোক কুহাও কয় শুনাও শুনে ভবাও ভাবে কি যে হ'ব নহয় তাৰ মানে স্যাৰ আপুনি শুনিবলৈ বেয়া পাইছে গম পাইছো দে কমেডিকে কৈছ বুলি ভাল লাগিছে দে একেবাৰে শেষত আৰম্ভণিতে গোৱা গানটো আকৌ এবাৰ উৰেকান্তই গাই দে তাৰপিছত ক্লাছটো ছুটি ওকে স্যার হে দীপৰ বিলতে জাকৈ মাৰোতে জোকে ধৰোতে মাতিছিলি মোক